নমস্কাৰ, পাঠ কৰিবলৈ লৈছোঁ এটি ৰোমান্টিক অনুভৱটিৰ শিৰোনাম ভালপোৱাৰ অনুভৱ। কথা দিব্যজ্যোতি বৰুৱা, পাঠ দীপশিখা ৰাজকোঁৱৰ। এদিন তোমাৰ লগত বহি প্ৰেমৰ গীত লিখিবলৈ মন আছে, এদিন তোমাৰ কাষত বহি গান গাই শুনাবলৈ মন আছে। নাজানো সেইদিন কেতিয়া আহিব, দুয়ো একেলগে নিজান নিশা বহি মনৰ কথা পাতিম। এতিয়া ৰাতি ৰাতি ভাবোঁ তোমাক কেতিয়া পাম, দুবাহু থাবতি তোমাৰ অভিমানবোৰ ভাঙিব কেতিয়া পাম, কোচত লৈ তোমাক কেতিয়া উমলাম। তুমি মোৰ বাবে সকলো, তুমি মোৰ বাবে সপোন, তুমিয়ে মোৰ আপোন। সপোন দেখাই আঁতৰি নাযাবাচোন, বহুত আশাৰে ৰৈ আছোঁ তোমাৰ সঁহাৰি পাম বুলি। ক'বলৈ পৰা নাই তোমাক মনৰ কথা খুলি, ধুনীয়া তুমি ফুলৰ দৰে, মুখখনি তোমাৰ জোনৰ দৰে। তোমাৰ কথা সদায় ৰাতি ৰাতি মনত পৰে। জীৱনত এজনী ছোৱালীকে ভাল লাগিছে আৰু সেইজনী তুমি। জীৱনত সপোন দেখিছোঁ আৰু সপোন ৰাণী তুমি। তোমাৰ সুখতে মই সুখী হ'ম, তুমি আনৰ হ'লেও তোমাৰ কথাকে ভাবি ৰ'ম। মই যে কাৰোবাক ভাল পাইছিলোঁ আনৰ আগত কম।